হাই দোস্ত, গুড মৰ্নিং। মই আপোনালোকক এটা কথা ক'ব বিচাৰিছোঁ। যিবিলাক বন্ধুৰ ফেচবুকত উইকলি প্ৰচেছটো কমপ্লিট কৰিব নোৱাৰে, সেইসকল বন্ধুক মই কৈ আছোঁ, মোৰ উইকলি প্ৰচেছটো এইটো দি দিছোঁ ওপৰত, ছবি চাওক। মোৰ 9% বাকী আছে এতিয়া। মই টাইম পাম আৰু 2 দিন ইয়াতে আপোনালোকে দেখাই পাব 2 দিন টাইম বাকি আছে ইয়াতে। মোৰ আৰু 9%টো হ'লে মোৰ উইকলি কমপ্লিট হ'ব। যিবিলাক নতুন ইউজাৰ হয়, উইকলি প্ৰচেছটো কমপ্লিট কৰিব নোৱাৰে, সেইসকল বন্ধুক মই কৈ আছোঁ, মোৰ ভিডিঅ'টোত লাইক দিয়ক আৰু এটা কমেণ্ট কৰি দিয়ক। আৰু মোৰ কমেণ্টত যিয়ে কমেণ্ট কৰিছে, প্ৰতিটো কমেণ্টত লাভ ৰিয়েক্ট বা হাই ৰিয়েক্ট, লাইক ৰিয়েক্ট কৰি দিয়ক। তেনেহ'লে আপোনাৰ ফলোটোও বাঢ়ি যাব। আপোনাৰ উইকলি প্ৰচেছটো কমপ্লিট হ'ব অতি শীঘ্ৰে।